Hello students, class 10 general maths exercise 3.2 question number 3 এই ভিডিওটোত মই সলভ কৰি দেখুৱাম question number 3 চোৱা পাঁচটা অংক আছে কি কৈছে কোৱেশ্চনটোত a1 by a2 b1 by b2 আৰু c1 by c2 অনুপাত কেইটা ৰিজাই নিৰ্ণয় কৰা তলৰ ৰৈখিক সমীকৰণৰ জোড় কেইটা সংগত নে অসংগত ঠিক আছে তো ইয়াতে এজোড়কে রৈখিক সমীকরণ দিয়া আছে আমি a1 by a2 b1 by b2 আৰু c1 by c2 অনুপাত কেইটা ৰিজাই নিৰ্ণয় কৰিব লাগে যে এই সমীকৰণ জোড় বা এই সমীকৰণ জোড় সংগত নে অসংগত তো প্ৰথমতে মই সলিউশন 1 কৰিম সলিউশন 1 আছে 3x plus 2y equal to 5 আৰু 2x minus 3y equal to 7 তো এইটো সমীকৰণক আমি এনেকৈ লিখিব পাৰো 3x plus 2y minus 5 এই 5 টোক আমি লেফট সাইডে লৈ গলে plus 5 to minus 5 হৈ আহিব equal to 0 next এই সমীকৰণটো একেদৰে আমি লিখিম 2x minus 3y এই 7 টো ইফালে আহিলে -7 equal to 0 তো এইটো সমীকৰণক আমি 1 নম্বৰ সমীকৰণ লিখিলো আৰু এইটো 2 নম্বৰ 1 আৰু 2 ৰ পৰা a1 সোয়া a1 ইয়াতে আছে 3 a2 আছে 2 a1 3 a2 2 next b1 so y লগত যেটো আছে b1 এটো 2 আৰু ইয়াতে y লগত আছে -3 তো a b1 হ'ব 2 b2 হ'ব -3 আৰু c1 -5 আৰু c2 -7 এতিয়া আমি a1 by a2 b1 by b2 c1 by c2 নিৰ্ণয় কৰিম এতিয়া a1 by a2 equal to 3 by 2 next b1 by b2 b1 আছে 2 b2 আছে -3 so এই অনুপাত দুটা a1 by a2 আছে 3 by 2 আৰু b1 by b2 2 by -3 দুটা অনুপাত কিন্তু সমান নহয় গতিকে আমি লিখিম যেহেতু a1 by a2 not equal to b1 by b2 এইটো হলে এনেকুৱা হলে আমি কি পাও পৰস্পৰ কাটাকাটি কৰা এডাল ৰেখা পাও যত নেকি এটা সমাধান থাকে এটা অদ্বিতীয় সমাধান ইয়াত থাকে যেহেতু সমাধান ইয়াত আমি পাও গতিকে সমীকৰণ জোড় সংগত হ'ব এই কথাটো আমি লিখিম এতেকে ইয়াত এজোড় ইয়াত এটা অদ্বিতীয় সমাধান পোৱা যাব এই সমীকৰণজোড়ক এটা অদ্বিতীয় সমাধান আমি পাম গতিকে লিখিছো ইয়াত এটা অদ্বিতীয় সমাধান পোৱা যাব অৰ্থাৎ সমীকৰণজোড়
সংগত ঠিক আছে এইটো আনসার আমাক কৈছিলে অনুপাতবিলাক ৰিজাই সমীকৰণযোৰ সংগত নে অসংগত নিৰ্ণয় কৰা তো আমি যেতিয়া ইয়াৰ এটা অদ্বিতীয় সমাধান আছে সমাধান থাকিলে সেই সমীকৰণবিলাক কি হয় সংগত হয় আৰু সমাধান নাথাকিলে আমি অসংগত বুলি কম ঠিক আছে গতিকে আমাৰ 1 নম্বৰ সলিউশনটো হৈ গ'ল নেক্সট 2 নম্বৰটো কৰিম সলিউশন 2 তোমালোকে এইটো তুলি লবা নেক্সট 2 নম্বৰটো আছে কি 2x minus 3y equal to 8 2x minus 3y equal to 8 next আছে 4x minus 6y equal to 9 তো এটো আমি লিখিব পাৰো 2x minus 3y আৰু 8 টু এই সাইডে আনিলে minus 8 equal to 0 next এইটো 4x minus 6y 9 to ইফালে লৈ আহিলো minus 9 হল equal to 0 তো এইটো আমি 1 নম্বৰ দিলো আৰু এইটো 2 নম্বৰ দিলো 1 আৰু 2 পৰা a1 1 নম্বৰত a1 xৰ লগত যেটো সহগ আছে হেতু a1 ইয়াতে xৰ লগত যেটো সহগ আছে হেতু b1 সৰি b1 নহয় a2 a1 a2 a1 a2 next y ৰ লগত থকা সহগটো b গতিকে এটো b1 এটো b2 b1 equal to minus 3 b2 equal to minus 6 c1 এটো আছে minus 8 minus 9 c1 minus 8 c2 minus 9 এতিয়া a1 by a2 equal to 2 by 4 কাটাকাটি কৰিলে আমি পাম 2 ৰে ভাগ কৰি দিলে 2 1 যা 2 2 2 যা 4 গতিকে হাফ আমি পালো নেক্সট b1 by b2 equal to b1 আছে minus 3 b2 আছে minus 6 minus 3 by minus 6 গতিকে minus minus কাটা যাব 3 ৰে 3 কাটিলে 1 বাৰ আৰু 6 ক কাটিলে 3 দি 2 বাৰ গতিকে হাফ আমি ইয়াতেও পালো ঠিক আছে নেক্সট c1 by c2 এই দুটা আমি সমান পাইছো গতিকে c1 by c2 আমি চাম ইয়াতে যেহেতু আমি প্ৰথমতে a1 by a2 not equal to আমি b1 by b2 পাইছিলো এই দুটা অনুপাতে মিলা নাছিলে গতিকে আমি c1 by c2 কৰাৰ ইয়াত প্ৰয়োজন নাই a1 by a2 not equal to b1 by b2 এনেকুৱা হলে আমি কটাকটি কৰা এডাল ৰেখা পাও ঠিক আছে এই এনেকুৱা প্ৰথম দুজোৰ যদি আমাৰ সমান নহয় তেতিয়া আৰু তৃতীয়টো কৰাৰ দৰকাৰ নহয় কিন্তু ইয়াতে সোয়া আমাৰ a1 by a2 equal to b1 by b2 হৈছে গতিকে c1 by c2 তো আমি চাম minus 8 c1 আছে minus 8 আৰু c2 আছে minus 9 গতিকে minus minus কাটা যাব আমি পাম 8 by 9 সোয়া এই দুটা অনুপাতটো সমান হৈছে কিন্তু এইটো c1 by c2 কিন্তু ইয়াৰ লগত সমান নহয় তো আমি লিখিম যেহেতু a1 by a2 equal to b1 by b2 but not equal to c1 by c2 তেনেহলে এনেকুৱা যদি হয় তেতিয়াহলে আমি দুটা সমান্তৰাল ৰেখা আমি পাম
য'ত ৰেখা দুটাই কোনো ঠাইতে কাটাকাটি নকৰে, অৰ্থাৎ ইয়াৰ কোনো সমাধান নাথাকে। আৰু যিহেতু কোনো সমাধান ইয়াত নাথাকে, গতিকে এই সমীকৰণযোৰ অসংগত। ঠিক আছে, তো আমি লিখিম, এইফালে মই লিখিছোঁ, যিহেতু এইটো লিখিলোৱে A1/A2 B1 ইকুৱেল টু B1/B2 নট ইকুৱেল টু C1/C2। এতেকে ইয়াত কোনো সমাধান পোৱা নাযায়। অৰ্থাৎ সমীকৰণযোৰ অসংগত। ঠিক আছে, এইটো এনসাৰ। তো তোমালোকে এই দুটা অংক তুলি লোৱা। নেক্সট মই 3 নম্বৰটো কৰিম। বোৰ্ডটো মুছি দিছোঁ। চোৱা 3 নম্বৰ অংকটো কি আছে, সলিউশন 3। 3/2x plus 5/3y equal to 7। আৰু আছে 9x minus 10y equal to 14। গতিকে এইটো সমীকৰণক আমি লিখিছোঁ 3/2x plus 5/3y equal to 7টোক এইফালে লৈ আহিম, গতিকে -7 হৈ আহিব, ইকুৱেল টু 0। এইটো 1 নম্বৰ। নেক্সট 9x minus 10y আৰু 14টোক এইফালে লৈ আহিলে হ'ব -14 ইকুৱেল টু 0। এইটো 2 নম্বৰ। এতিয়া 1 আৰু 2ৰ পৰা A1 3/2 আৰু A2 9, B1 y লগত যেটো আছে চোৱা এটো B, গতিকে B1 5/3 আৰু B2 y লগত যেটো ইয়াতে আছে -10। ঠিক আছে, তো B2 হ'ল -10। C1 ধ্ৰুৱক পদটো ইয়াতে আছে -7 আৰু ইয়াতে আছে -14, গতিকে C1 -7 আৰু C2 -14। এতিয়া A1/A2 ইকুৱেল টু চোৱা 3/2, A1 আছে 3/2 আৰু A2 আছে 9। গতিকে চোৱা ভগ্নাংশৰ ক্ষেত্ৰত এনেকুৱাকৈ যদি আমি পাওঁ, তেতিয়াহ'লে চোৱা 3/2 ডিভাইড কৰিছোঁ আমি 9এৰে। এতিয়া 9ৰ তলত এটা 1 আছে। ঠিক আছে, যেতিয়া এই ডিভাইডটোৰ ঠাইত আমি ইনটু লৈ আহিম, তেতিয়া এইটো যেনেকৈ আছে 3/2 এনেকৈ থাকিব, আৰু যিটোৰে ডিভাইড কৰিছিলোঁ তাৰ হৰটো লগ হৈ আহিব আৰু লগটো হৰ হৈ আহিব। গতিকে ইয়াতে 9 লগ আছে, সেইটো হৰ হৈ আহিব, আৰু ইয়াতে হৰটো 1 আছে, সেইটো আমাৰ লগ হৈ আহিব। বুজি পাইছা? তো এনেকুৱাকৈ যদি তুমি পোৱা ভগ্নাংশৰ ক্ষেত্ৰত, সেইটো তোমালোকে এইটো ডিভাইডটো এনেকৈ ইনটু কৰি লৈ আহিবা। ঠিক আছে, এতিয়া 3 * 1 = 3 আৰু 2 * 9 = 18। আৰু আমি ইয়াত কাটাকাটি কৰিব পাৰোঁ। 3ৰে 3 1 বাৰ আৰু 3ৰে 18ক
6 পাম তেতিয়াহ'লে আমি পালোঁ 1/6 নেক্সট b1 by b2 5/3 আৰু ইয়াতে b2 আছে -10 একেদৰে আমি কৰিম ইয়াতে যেনেকুৱাকৈ কৰিছিলোঁ 5/3 আৰু ইয়াতে -10 টো ঘৰৰ লগত 3 হ'ব আৰু ওপৰত তুমি এটা 1 ঠিক আছে তো এইটো কৰিলে আমি কি পাওঁ 3 10 যা 30 আৰু প্লাসে মাইনাসে মাইনাস আৰু ইয়াত আছে 5 1 যা 5 এতিয়া 5 6 যা 30 5 1 যা 5 আমি কি পাম এটো এটা মাইনাস আছে গতিকে -1/6 আমি পাম সো ইয়াতে কিন্তু ভগ্নাংশ দুটা আমাৰ যেটো পাইছো সংখ্যা দুটা এটো আছে 1/6 আৰু এটো আছে -1/6 অর্থাৎ a1/a2 not equal to b1/b2 এই কথাটো আমি লিখিম যেহেতু a1/a2 not equal to b1/b2 এতেকে এনেকুৱা হলে আমি এডাল কাটাকাটি কৰা ৰেখা পাম যত এটা অদ্বিতীয় সমাধান আছে গতিকে সমীকৰণ জোড়া সংগত লিখিম যেহেতু a1/a2 not equal to b1/b2 এতেকে আমি ইয়াত এটা অদ্বিতীয় সমাধান পাম অর্থাৎ সমীকরণ জোড় সংগত এনেকৈ ইয়াৰে আনসারটো হৈ গ'ল ঠিক আছে তো এটো তোমালোকে তুলি লোৱা নেক্সট 4 নম্বৰটো কৰিম মুছি দিছো বৰ্ডটো 4 নম্বৰটো চোৱা কি আছে (5x minus 3y equal to 11 আৰু -10x plus 6y equal to -22 গতিকে ইয়াৰ পৰা আমি কৰিব পাৰিম 5x minus 3y minus 11 equal to 0 এটো এক নম্বৰ আৰু -10x plus 6y equal to -22 এইটো -22 লেফট সাইডে লৈ আহিম এইটো +22 হ'ব equal to 0 -10x plus 6y আৰু -22 to left side লৈ আহিলো +22 হ'ল equal to 0 এইটো 2 নম্বৰ 1 আৰু 2 পৰা a1 আছে 5 a2 আছে -10 b1 -3 আৰু b2 6 c1 আছে -11 আৰু c2 আছে 22 -11 c1 -11 আৰু c2 22
এতিয়া a1 by a2 equal to 5 by minus 10. এতিয়া চোৱা 5 এৰে 5 কাটিলে 1 বাৰ 5 এদি 10 কাটিলে 2 বাৰ আৰু এইটো মাইনাস আছে গতিকে পাম মাইনাস হাফ নেক্সট b1 by b2 minus 3 by 6 3 रे काटिले 1 बार 3 रे काटिले 2 बार और ये माइनस गति इतो आम पाई माइनस हाफ नेक्स्ट c1 by c2 इते आछे माइनस 11 और c2 आछे 22 11 रे काटिले 1 बार 11 रे इतो काटिले 2 बार इतना इतो आम पाई माइनस हाफ चुआ a1 by a2 equal to b1 by b2 equal to c1 by c2 পালো কিয় এই তিনিটা আমাৰ একই ওলাইছে ঠিক আছে যেহেতু a1 by a2 equal to b1 by b2 equal to c1 by c2 এতেকে এনেকুৱা হলে কি হয় আমি এজোৰ ৰেখা পাও য'ত এডাল ৰেখাৰ ওপৰত আনডাল ৰেখা মিলি থাকে আৰু মিলি থাকে মানে ইয়াৰে প্ৰত্যেকটো বিন্দুৱে ইয়াৰ সমাধান এই সমীকৰণজোৰৰ সমাধান ইয়াৰে এই ৰেখাডালৰ প্ৰত্যেকটো বিন্দুৱে এই সমীকৰণজোৰৰ সমাধান গতিকে ইয়াত আমি অসংখ্য সমাধান পাওঁ এতেকে ইয়াত আমি অসংখ্য সমাধান পাম অর্থাৎ সমীকরণজোর সংগত আমি যদি সমাধান পাই থাকো তেতিয়া হলে সমীকরণ সংগত আৰু সমাধান নাপালে তেনেকুৱা সমীকৰণজোৰ অসংগত হ'ব ঠিক আছে এটো হৈ গ'ল এটো তুলি লোৱা নেক্সট 5 নম্বৰটো কৰিম মুছি দিছো বৰ্ডটো পাঁচ নম্বৰ অংকটো কি আছে 4/3x plus 2y equal to 8 ইয়াৰ পৰা আমি লিখিব পাৰো 4/3x plus 2y minus 8 equal to 0 এক নম্বৰ next to আছে 2x plus 3y equal to 12 ইয়াৰ পৰা আমি লিখিম 2x plus 3y minus 12 equal to 0 to 2 number এতিয়া 1 আৰু 2 পৰা a1 equal to আছে 4/3 a1 4/3 a2 আছে 2 next b1 আছে 2 আৰু ইয়াতে b1 আছে সৰি ইয়াতে b2 আছে 3 b1 2 b2 3 c1 minus 8 c2 minus 12 এতিয়া a1 by a2 a1 আছে 4/3 3 নম্বৰ অংকটোৰ দৰে ছয়টো ভগ্নাংশ আছে a1 আৰু ডিভাইডেড বাই a2 2 গতিকে ইটো হ'ব 4/3 আৰু ইটো
2 তলৰ 1 2 ওপৰলৈ উঠি যাব আৰু 2 তলত আহি যাব যেতিয়া ডিভাইডটো ইনটু কৰো আমি এনেকৈ কৰি ল'ব লাগিব এতিয়া চোৱা 2 ৰে 4 ক কাটিলে 2 2 যা 4 গতিকে আমি পালো 2/3 next b1/b2 2 আছে ইয়াতে 3 আছে গতিকে 2 3 টো আৰু কাটাকাটি কৰিব লগা একো নাই 2/3 ইয়াৰে সমানে আমি পাইছো next c1/c2 c1 আছে -8 c2 আছে -12 গতিকে মাইনাস মাইনাস কাটা যাব 4 দি কাটিলে এটু 2 বার 4 এৰে ইয়া 3 বার গতিকে ইয়াত আমি পালো 2/3 সোয়া a/a2 a1/a2 2/3 পাইছো b1/b2 2/3 c1/c2 2/3 তিনিটা আমি অনুপাত সমান পাইছো যেহেতু a1/a2 equal to b1/b2 equal to c1/c2 এতেকে ইয়াত আমি অসংখ্য সমাধান পাম অর্থাৎ সমীকরণজোর সংগত এনেকৈ আমাৰ 5 নম্বৰ অংকটো হৈ গ'ল আশা কৰোঁ তোমালোকে অংকবিলাক বুজি পাইছা থ্যাংক ইউ